নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই আপোনালোকক দেখাব গৈ আছোঁ লখিমপুৰ মাজুলী সংযোগী দলঙৰ ধূনাগুৰি ছাইডত কি কাম চলি আছে, কিমানটা খুঁটা হৈছে, কিমান কাম আগবাঢ়িছে, মই আপোনালোকক এই ভিডিঅ'ত দেখাব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ লাষ্টলৈকে চাই থাকিব। যিসকলে মোৰ চেনেলটোৰ আগৰ পৰা চাই আছে তেখেতসকলে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি চেনিমৰা ঘাট হৈ ধূনাগুৰি ছাইডত আপুনি ব্ৰিজৰ আপডেট দিবলৈ আহি আছোঁ। মই আপোনাৰ ভিডিঅ'টো সুন্দৰভাৱে দেখাম। ধূনাগুৰি ছাইডৰ ব্ৰিজখন এয়া যাব যাব আৰু লগতে এয়া মোৰ ভিন দৈ দাদা দেখিছেনে, আমি একেলগে আহি আছোঁ। কেনেকুৱা লাগিছে আহি? খুব ভাল লাগিছে। আৰু এইটো আমি যিটো ইয়াৰ অহাৰ যিটো চখ, যিটো আমি কিন্তু দলংখন হ'লেতো আমি বহুত ভাল পাম, কিন্তু আজিৰ তাৰিখত আমি এনেকৈ অহা যোৱাৰ আমেজটো আমাৰ বেলেগ। মানে আৰম্ভৰ পৰা আমি চলি আছোঁ ইয়াতে, আৰু ইয়াত যিটো আমি ইয়াৰ যিটো গাৰা পাৰাপাৰি কৰোঁ, এইটো মানে যিটো মানে আন্তৰিকতা, যিটো টেষ্ট, যিটো আমাৰ ফিলিং, এইটো খুব ভাল লাগে। আৰু দলংখন হোৱাৰ পিছততো আমাৰ এইটো নাইকিয়া হ'ব। মানে এইটো আপুনি দলংখন বিচাৰে নে নিবিচাৰে? নাই, দলংখনটো বিচাৰোঁ। দলংখনৰ কাৰণে আমি ইমান দিনে সংগ্ৰাম কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, মই সুন্দৰভাৱে দলঙৰ আপডেট দি আছোঁ। ব'লক। বন্ধুসকল, এতিয়া আহি আমি যিটো আমাৰ লখিমপুৰ আৰু মাজুলী সংযোগী দলঙৰ ধূনাগুৰি যিটো ছাইড হয় সেই ছাইডত আহি পালোহি। মই আপোনালোকক ভিডিঅ'টো দেখাম। আপোনালোকে ভিডিঅ'টো দেখিলেই গম পাব ধূনাগুৰি ছাইডৰ পৰাও কাম আৰম্ভ কৰি দিলে তেখেতসকলৰ যিটো কোম্পানী হয়। কোম্পানীটোৱে ধূনাগুৰি ছাইডৰ পৰা কাম আৰম্ভ কৰি দিলে। মই আপোনালোকক ভিডিঅ'টোত সুন্দৰভাৱে দেখাম গোটেই এৰিয়াটো কেইটা খুঁটা হৈছে। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। কি যে এইবিলাক পূৰা ৰদ আহি আছে, দেখিছে আপোনালোকে? গোটেই মই এৰিয়াটো দেখাইছোঁ, চাওক। ইয়াতো দ্ৰুতগতিত কাম আৰম্ভ হৈ গৈছে, পূৰা মানুহে কাম কৰি আছে, আপোনালোকে দেখিছে। আপোনালোকক ভিডিঅ'টো দেখাইছোঁৱে কিমান মানে দ্ৰুতগতিত ইয়াত কাম কৰিছে। আপোনালোকে ইফালৰ নদীখন আপোনালোকে দেখিছে, আমাৰ যিটো মাজুলী পাৰ, সেই পাৰেতো বহুত খুঁটা অলৰেডি হৈ গৈছে। মই আপোনালোকক এমাহৰ পিছত মই আপোনালোকক আপডেট দিম। মই ইয়াৰ আগত যিটো ভিডিঅ' মই বনাইছোঁ, মানে লখিমপুৰ মাজুলী সংযোগীৰ মাজুলী ছাইডৰ যিটো ভিডিঅ' বনালোঁ, তাৰপিছত মই আৰু এমাহৰ পিছত মই সেই ভিডিঅ'টো আকৌ বনাম। মই আপোনালোকক এমাহৰ পিছত কিমানখিনি কাম তেখেতসকলে কৰিছে মই আপোনালোকক আপডেট সুন্দৰভাৱে মই দিম। এতিয়া মই আহিছোঁ ধূনাগুৰি ছাইডৰ আপোনালোকক দেখাবলৈ। ধূনাগুৰি ছাইডত কেইটা খুঁটা হৈছে মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, কিমান কাম চলিছে।
ধুনাগুৰি ছাইডৰ এইটো 1 নম্বৰটো খুঁটা মই আপোনালোকক দেখাইছোঁ ভিডিঅ'টোত। ইয়াতো কেইবাটাও খুঁটা তেখেতসকলে বনাইছে, মই ভিডিঅ'টোত আপোনালোকক দেখাম এই খুঁটাকেইটা। এইটো 1 নম্বৰটো খুঁটা, এইটো দেখিছেনে আৰম্ভ কৰি দিলে, অলৰেডি ঢলা হৈ গৈছে 1 নম্বৰটো খুঁটা। আপোনালোকক এটা এটাকৈ মই গোটেইকেইটা খুঁটা মই দেখাম। এইটো দেখিছে, এইটো 2 নম্বৰটো খুঁটা হয়, তেখেতসকলৰ নদীত এইটো খুঁটা ফুটি আছে। 1 নম্বৰটো মই দেখাই থৈ আহিছোঁ, এইটো 2 নম্বৰটো খুঁটা তেখেতে পূৰা কাম কৰি আছে। দেখিছে আপোনালোকে, তেখেতসকলে জনাইছে যে তেখেতসকলে 24 ঘণ্টাই কাম কৰে। মই আপোনালোকক দেখাইছোঁ, এইটো 2 নম্বৰটো প'ষ্ট পিলাৰ হয়। আপোনালোকে সকলোৱে জানে এই দলংখন ষ্টাৰ্ট কৰা দিন হৈছে কিমান দিন? ডিচেম্বৰৰ 11 তাৰিখে প্ৰথম খুঁটা আৰম্ভ কৰিছে। আজি জানুৱাৰীৰ 13 তাৰিখ, 1 মাহৰ ভিতৰত ইফালেতো বহুত কাম হৈয়ে গৈছে। মই আপোনালোকক দেখাম, ভিডিঅ' আকৌ বনাম মই, কিন্তু এইফালে এতিয়া তেখেতসকলে এইটো 3 নম্বৰটো পিলাৰ হয়, আৰু এটা পিলাৰ তেখেতসকলে কাম আৰম্ভ কৰিছে। মই আপোনালোকক দেখাইছোঁ, আপোনালোকে চাওক ভিডিঅ'টোত। মানে ইয়াত আৰম্ভ হৈ গৈছে এই ছাইডত, দেখিছে? আজিনো কিমান দিন হৈছে তেখেতসকলে দলং ষ্টাৰ্ট কৰা? মই তেখেতসকলৰ এজন ইঞ্জিনিয়াৰৰ লগত কথা পাতিছিলোঁ। মই তেখেতক সুধিলোঁ যে এই কামটো কিমান দিন চলিব ইয়াত, মানে এতিয়াতো বাৰিষা ছিজন আহি আছে, কাম কিমান দিন চলিব, কি হ'ব? তেখেতসকলে কৈছে যে যেতিয়ালৈকে পানী নাহে তেতিয়াহ'লে এই যিমান পিলাৰ যিকেইটা আৰম্ভ কৰিছে সেইকেইটা পিলাৰ যিমান দূৰ, মানে যিমান তললৈ তেখেতসকলে নিব পাৰে সিমান তললৈ তেখেতসকলে নিব, কাম কৰি থাকিব। আৰু যেতিয়া পানী আহি যাব তেতিয়া তেখেতসকলে বামত যিমান পাৰে, মানে যেতিয়ালৈকে বামত পানী নহয় তেতিয়ালৈকে তেখেতসকলে বামত পিলাৰ আৰম্ভ কৰি থাকিব বা পুতি থাকিব, তেখেতসকলে মোক এজন ইঞ্জিনিয়াৰে জনোৱা মতে। এইটো দেখিছে, এইটো 4 নম্বৰটো পিলাৰ হয়। মানে নদীৰ মাজত অলৰেডি 3টা পিলাৰ ষ্টাৰ্ট কৰিছে। এইটো 4 নম্বৰটো পিলাৰ বামত আৰম্ভ কৰিছে। আপোনালোকক মই গোটেই ভিডিঅ'টোত গোটেই পিলাৰকেইটা দেখালোঁ, আৰু আপোনালোকক গোটেই এৰিয়াটো দেখাইছোঁ কিমান সুন্দৰভাৱে তেখেতসকলে কাম কৰি আছে, আৰু ইমান দ্ৰুতগতিত তেখেতসকলে কাম কৰিছে বা ইমান ফাষ্ট কাম কৰিছে। আপোনালোকে ভিডিঅ'টো দেখিলতে গম পাই গৈছে কিমান তেখেতসকলে কাম কৰিছে। আপোনালোকক ভিডিঅ'টোত সুন্দৰভাৱে মই দলঙৰ কি কাম চলি আছে ধুনাগুৰিৰ ফালে মই আপোনালোকক ভিডিঅ'টোত দেখালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানেই। জয় আই অসম।